নমস্কাৰ, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। মই আজি আপোনালোকক ভিডিঅ'ত দেখুৱাম যে 6 নম্বৰ ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব আৰু 6 নম্বৰ ফৰ্মখন কিয় লাগে মই আপোনালোকক কৈ আছো। 6 নম্বৰ ফৰ্মখন লাগে আপোনালোকৰ যদি 18 বছৰ হৈ গৈছে, 18 বছৰ হোৱাৰ পিছত আপোনালোকৰ ভোটটো উঠোৱাৰ কাৰণে 6 নম্বৰ ফৰ্মখন লাগে। আৰু নতুন ভোট উঠোৱাৰ কাৰণে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন মই আপোনালোকক কৈ দিছো। নতুন ভোট উঠাবলৈ হ'লে আপোনালোকৰ জন্মৰ চাৰ্টিফিকেট লাগিব। যদি জন্মৰ চাৰ্টিফিকেট নাই তেনেহ'লে আধাৰ কাৰ্ডখন হ'লেও হ'ব আৰু ঘৰৰ সদস্যৰ এখন ভোটাৰ আইডি লাগিব। ঘৰৰ সদস্যৰ ফাটানি বা মাদাৰৰ ভোটাৰ হ'লেই হ'ব আৰু আপোনাৰ যদি আধাৰ আছে আধাৰ হ'লে এই দুখন ডকুমেণ্ট হ'লেই আপোনালোকৰ নতুন ভোট উঠাব পাৰিব। আপোনালোকে অফলাইনো কৰিব পাৰে, অনলাইনো কৰিব পাৰে। যদি আপোনালোকে অনলাইন কৰে তেনেহ'লে এসপ্তাহ বা 10 দিনৰ ভিতৰত আপোনালোকৰ নতুন ভোটটো এতিয়া উঠোৱা হৈ আছে। আৰু যদি আপোনালোকে অফলাইন কৰে তেনেহ'লে অফলাইনত আপোনালোকৰ দেৰি হ'ব পাৰে, কাৰণ আপোনালোকৰ যিটো BLO আছে সেই BLO গোটেই গাঁওখনৰ একেলগে ডকুমেণ্ট বিলাক জমা কৰি ইলেকশ্যন অফিচত জমা দিয়ে। তো এইখিনি প্ৰচেছ হোৱাতে আপোনালোকৰ দেৰি লাগিব পাৰে। যদি আপোনালোকৰ সোনকালে ভোটাৰ আইডিখন লাগে বা আপোনাৰ ভোটটো উঠাত যদি কিছুমান সোনকালে লাগে তেনেহ'লে আপোনালোকে অনলাইন কৰিব পাৰে। আৰু এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ কম্পিউটাৰ স্ক্ৰীণত। তো এতিয়া বোলো কম্পিউটাৰ স্ক্ৰীণলৈ যাওঁ। কম্পিউটাৰ স্ক্ৰীণত মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগে। তো আমি এতিয়া কম্পিউটাৰ স্ক্ৰীণলৈ আহিছোঁ। যদি আপোনালোকে ফৰ্মখন পোৱা নাই তেনেহ'লে আপোনালোকে ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব মই আপোনালোকক দেখাই আছোঁ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। মই ব্ৰাউজাৰটো খুলি দিছোঁ। তাত আপুনি লিখিব ভোটাৰ 6 নং ফৰ্ম PDF। ভোটাৰ 6 নং ফৰ্ম PDF আপুনি এণ্টাৰ মাৰি দিয়ক। তাৰপিছত আপোনালোকে ইয়াত দেখা পাব, এইটো ইয়াত ক্লিক কৰি দিলে আপোনালোকৰ ফৰ্মখন ডাউনলোড হৈ যাব। তাৰপিছত আপোনালোকক মই কেনেকৈ ফিল আপ কৰিব লাগে এই ফৰ্মখন দেখাই আছোঁ। ফৰ্মখন ডাউনলোড কৰাৰ পিছত এনেকুৱাকৈ আহিব। ইয়াতে আছে ফৰ্ম নম্বৰ আপোনালোকে ইয়াতে 6 লিখি দিব। ইয়াতে আছে ওপৰত, লিখি নিদিলেও কথা নাই। তাৰপিছত আপোনালোকৰ আহিব ইয়াতে টু দ্য ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ নং এণ্ড নেম অফ এছেম্বলি কনষ্টিটিটুৱেঞ্চি। তাৰপিছত ইয়াতে কি লাগিব, আপোনাৰ যিটো আপোনালোকৰ সমষ্টি হয় ইয়াত আপোনালোকে সমষ্টিটোৰ নাম লিখিব লাগিব। ইয়াতে আপুনি সমষ্টিটোৰ নাম লিখিব লাগিব। তাৰপিছত আপোনালোকৰ আহিল নেম ইন অফিচিয়েল লেংগুৱেজ। ইয়াতে আপোনালোকে অসমীয়াত লিখিব লাগিব আপোনাৰ নামটো। যদি আপোনালোকৰ মিডিল নেম আছে তেনেহ'লে ইয়াতে নামৰ লগত আপোনালোকৰ ইয়াতে মিডিল নেমো হ'ব। তাৰপিছত টাইটেলটো ইয়াতে লিখিব লাগিব। ইয়াতে নাম আৰু মিডিল নেম লিখিব লাগিব অসমীয়াত। তাৰপিছত আপোনালোকে ইয়াত লিখিব লাগিব আপোনালোকৰ টাইটেলটো। তাৰপিছত 1 নম্বৰ নেম ইন ইংলিছ ইন ব্লক লেটাৰ। ইয়াতে আপোনাৰ নামটো ইংলিছত লিখিব লাগিব। ইংলিছত মিডিল নামৰ সৈতে ইয়াতে লিখিব লাগিব নেম আৰু মিডিল নেম। তাৰপিছত আপুনি ইয়াতে লিখিব লাগিব টাইটেলটো ইংলিছত ব্লক লেটাৰত। ব্লেক চেহি লিখিলে ভাল। এইখিনি বুজি পালে। তাৰপিছত মই আহিছোঁ ইয়াতে 2 নম্বৰ নেম এণ্ড চিয়ৰ নেম লেংগুৱেজ ষ্টেট অফ ৰিলেটিভছ। তাৰপিছত আপোনালোকে ভোটাৰ আইডিত কাৰ নাম ৰাখিব বিচাৰিছে সেইটো হ'ব। ফাদাৰ, মাদাৰ, হাজবেণ্ড, ৱাইফ। যদি আপোনালোকে ফাদাৰৰ নাম দিব খুজিছে তেনেহ'লে আপুনি ইয়াতে ফাদাৰ টিক মাৰ্ক দিয়ক, মাদাৰ হ'লে মাদাৰ। আৰু যদি আপোনালোকৰ হাজবেণ্ডৰ নাম দিব খোজে হাজবেণ্ড, আৰু যদি ৱাইফৰ নাম দিব খোজে ৱাইফৰ ইয়াতে টিক মাৰ্ক লগাই দিয়ক। আৰু ইয়াতে যিটো নাম হয় ইয়াতে অসমীয়াত লিখিব লাগিব আৰু ইয়াতে ইংলিছত লিখিব লাগিব। একবাৰ কৈ আছোঁ আৰু মই ইয়াতে আপোনালোকে 2 নম্বৰ এড লিখিব লাগিব। ভোটাৰ কাৰ্ডখনত আপোনালোকে কাৰ নাম দিব বিচাৰে। যদি ফাদাৰ হয় ফাদাৰৰ নাম দিব খুজিলে ফাদাৰ টিক মাৰ্ক দিয়ক। ফাদাৰৰ নামটো ইয়াত অসমীয়াত লিখিব লাগিব আৰু ইয়াত ইংলিছত লিখিব লাগিব। ক্লিয়াৰ। তাৰপিছত আহিছোঁ 3 নম্বৰ। 3 নম্বৰত হ'ব আপোনালোকৰ মোবাইল নম্বৰ। ইয়াতে মোবাইল নম্বৰ আপোনাৰ মোবাইল নম্বৰটো দি দিব। তাৰপিছত আপোনালোকে ইয়াতে আৰু এটা মোবাইল নম্বৰ দিব পাৰে, ৰিলেটিভৰ 2টা নম্বৰ দিব পাৰে। যদি ইমেইল ID আছে আপোনালোকে ইমেইল IDটো দিব পাৰে। তাৰপিছত একেলগে ক্লিয়াৰ। তাৰপিছত আপোনালোকৰ আহিল 5 নম্বৰত আধাৰ ডিটেইলছ। যদি আধাৰ কাৰ্ড আছে আপোনালোকৰ ইয়াতে আধাৰ টিক মাৰ্ক দিয়ক। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে আপোনালোকে আধাৰ নাম্বাৰটো ফিল আপ কৰক।
ঠিক আছে আধাৰ কাৰ্ড যদি আছে আধাৰ টিক মাৰ্ক দিয়ক তাৰপিছত ইয়াত আধাৰ নম্বৰটো ফিল আপ কৰক যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেনেহ'লে ইয়াত টিক মাৰ্ক দিয়ক যদি আধাৰ কাৰ্ড আছে ইয়াত টিক মাৰ্ক দিয়ক যদি আধাৰ কাৰ্ড নাই ইয়াত টিক মাৰ্ক দিয়ক তাৰপিছত আপোনালোকৰ আহিল মেল ফিমেল যদি মেল দিয়ক ফিমেল হলে ফিমেল দিয়ক তাৰপিছত আপোনালোকে ইয়াত ডেট মান্থ ইয়াৰ তাৰমানে ইয়াত আপোনাৰ জন্মৰ তাৰিখটো দিয়ক ইয়াত মাহটো দিয়ক আৰু ইয়াতে বছৰটো দিয়ক তাৰপিছত আহিল আই নাম্বাৰ ডকুমেন্ট ফৰ প্ৰুফ অফ ডেট অফ বাৰ্থ আপোনালোকৰ এই জন্মৰ প্ৰমাণ পত্ৰ এখন দিব লাগিব তেনে ধৰণৰ আপোনালোকৰ যদি বাৰ্থ সাৰ্টিফিকেট আছে বাৰ্থ সাৰ্টিফিকেট দিব লাগিব আধাৰ কাৰ্ড যদি আছে আধাৰ কাৰ্ড দিব লাগিব যদি মেট্ৰিকৰ আপোনালোকৰ এডমিট আছে এডমিটখন দিলেও হ'ব পান কাৰ্ড দিলেও হ'ব ড্ৰাইভিং লাইসেন্স দিলেও হ'ব এইখিনি এখন দিলে হৈ যাব ইয়াত বাৰ্থ সাৰ্টিফিকেট দিলেও হ'ব আধাৰ কাৰ্ড দিলেও হ'ব মেট্ৰিকৰ সাৰ্টিফিকেট দিলেও হ'ব পান কাৰ্ড দিলেও হ'ব তাৰপিছত ড্ৰাইভিং লাইসেন্স দিলেও হ'ব তাৰপিছত আহিল আপোনালোকৰ এনি আদাৰ ডকুমেন্ট ফৰ প্ৰুফ অফ ডেট অফ বাৰ্থ যদি একেইটাৰ ভিতৰত এটাও নাই আপোনালোকৰ তেনেহ'লে আপোনালোকে বেলেগ ডকুমেন্টও দিব পাৰে তাৰপিছত আহিল ইয়াতে আপোনালোকৰ এড্ৰেছটো কেনেকৈ ফিল আপ কৰিব মই আপোনালোকক কৈ আছোঁ ইয়াতে বহুতে ভুল কৰে সেইকাৰণে আপোনালোকৰ ফটো কভাৰ বেলেগ খণ্ডৰ পৰা বেলেগ খণ্ডত গুচি যায় এতিয়া আপুনি আপোনাৰ প্ৰেজেন্ট হাউচ নম্বৰটো দিব যদি আপুনি আপোনাৰ ঘৰৰ নম্বৰটো গম নাপায় তেনেহ'লে আপুনি আপোনাৰ ঘৰৰ ফাদাৰ নহ'লে মাদাৰৰ ভোটাৰ আইডিখন ল'ব আইডিখন লৈ আপোনালোকে ভোটাৰ লিষ্টত চেক কৰিব তাত আপোনালোকে ঘৰৰ নাম্বাৰটো বিচাৰি পাব নহ'লে আপোনালোকে বিএলও সুধিলেও গম পাব ইয়াতে আপোনালোকৰ ঘৰ নম্বৰটো দিয়ক তাৰপিছত আপোনালোকৰ ভিলেজটো দিব গাঁওখন দিব ইয়াতে পিন নম্বৰটো দিব তাৰপিছত ইয়াতে ডিস্ট্ৰিক্টটো দিব ইয়াতে আপোনালোকে আপোনাৰ গাঁওখনৰ নামো দিব পাৰে ইয়াতে গাঁওখনৰ নাম দিলেও হ'ব পোষ্ট অফিচ ইয়াতে আপোনালোকে ব্লকটো দি দিব কি হয় ব্লক বা আপোনালোকৰ যিটো মৌজা হয় মৌজাও দিব পাৰে ইয়াতে তো আসাম দি দিব এইখিনি বুজি পালে ঘৰৰ নাম্বাৰ ভিলেজ পিন নাম্বাৰ ডিস্ট্ৰিক্ট তাৰপিছত আপোনালোকে ইয়াত দি দিব গাঁওখনৰ নাম ইয়াতে পোষ্ট অফিচ আপোনালোকে ইয়াত ব্লক আপোনালোকৰ মৌজাটো দিব পাৰে তাৰপিছত ইয়াত আসাম সেকেন্ড পেজত আহিল আমাৰ ডকুমেন্ট ফৰ প্ৰুফ অফ ৰেচিডেন্স আপোনালোকে যে বাস কৰে তাৰে এখন আপোনালোকে ইয়াতে প্ৰমাণ পত্ৰ দিব লাগিব ইয়াতে আছে অপচন ওয়াটাৰ বিল দিব পাৰে ইলেক্ট্ৰিচিটি বিল দিব পাৰে তাৰপিছত আধাৰ কাৰ্ড দিব পাৰে ইয়াতে আপোনালোকে চাই কিনে আপোনালোকে দি দিব যদি আপোনালোকৰ ইয়াতে একেইটা অপচনৰ ভিতৰত ডকুমেন্ট এখনো নাই তেনেহ'লে আপোনালোকে এনি আদাৰ ডকুমেন্ট ফৰ ৰেচিডেন্স আপোনালোকে ইয়াতে কি দিব পাৰে গাঁওবুঢ়া এখন লেখা দিব পাৰে গাঁওবুঢ়া লেখা দিলে আপোনালোকৰ ইয়াতে ৰেচিডেন্স প্ৰুফটো হৈ যাব তাৰপিছত যদি আপোনালোকৰ ডিসেবিলিটি আছে সাৰ্টিফিকেট কিবা দিব পাৰে নহ'লে এইটো নালাগে তাৰপিছত আহিল আমাৰ 10 নম্বৰত দিব লাগিব আপোনালোকে নেম অফ ফ্যামিলি মেম্বাৰ আপোনালোকৰ ইয়াতে যিখন ভোটাৰ কাৰ্ড দিব আপোনালোকে সেইখন ভোটাৰ কাৰ্ড কি হয় আপোনালোকৰ ফাদাৰৰ হয় নে মাদাৰ হয় সেইটো আপোনালোকে ইয়াতে নামটো লিখি দিব যদি ফাদাৰ হয় ফাদাৰৰ নাম দি দিব ইয়াতে ঘৰৰ সদস্য তাৰপিছত আপোনালোকে যিখন ভোটাৰ আইডি দিছে আপোনালোকে ফ্যামিলি মেম্বাৰৰ তেওঁ আপোনাৰ কি হয় ফাদাৰ হয় নে মাদাৰ সেইটো আপোনালোকে ৰিলেচনটো ইয়াতে দিব লাগিব আৰু সেই ভোটাৰ আইডিখনৰ ইয়াতে এপিক নম্বৰটো দিব লাগিব মই আকৌ এবাৰ কৈছো 10 নম্বৰত আপোনালোকে ফ্যামিলি মেম্বাৰৰ নামটো দিব লাগিব আৰু সেই ফ্যামিলি মেম্বাৰজন আপোনাৰ কি হয় সেইটো দিব লাগিব আৰু তাৰ পিছত ইয়াতে এপিক নম্বৰটো দিব লাগিব তাৰ পিছত আহিল ডিক্লাৰেশন ইয়াতে আপোনালোকে ভিলেজৰ নামটো দি দিব
ডিস্ট্ৰিক্ট নাম দি দিব ইয়াতে আসাম দি দিব তাৰ পিছত আহিল আপোনালোকৰ আই এম অৰ্ডিনাৰী ৰেচিডেন্স ফ্ৰম সিন্স আপোনালোকে ইয়াতে বহুতে ভুল কৰে এইটোত মই দেখাই ইয়াতে ইন ফ্ৰম 6 সিন্স ইয়াতে আপোনালোকে কেতিয়াৰ পৰা বাস কৰি আছে এইটো দিব কিমান বছৰ বয়সৰ পৰা আপোনালোকে সেই যেটো এড্ৰেছ প্ৰুফ দিছে সেই তাতে কিমান দিনৰ পৰা বাস কৰি আছে এটো আপুনি দিব লাগিব যদি আপোনাৰ 18 বছৰ ধৰি জন্ম তাতে হৈছে তেনেহলে আপুনি ইয়াতে 18 বছৰ দিব পাৰে তাৰ পিছত আপোনালোকে ইয়াতে দিব কি দিছে বাৰ্থ সাৰ্টিফিকেটৰ কাৰণে বা এই জন্মৰ প্ৰমাণ পত্ৰৰ কাৰণে আপোনালোকে ইয়াতে কি দিছে এইটো আপুনি ইয়াতে লিখি দিয়ক তাৰ পিছত আপুনি ইয়াতে ডেটটো দিয়ক আপোনাৰ ভিলেজ নেমটো দি দিয়ক তাৰ পিছত আপুনি ইয়াতে সিগনেচাৰ কৰিব লাগিব এখিনি আছিল ফৰ্মখন বেছি ইজি হয় তো আপোনালোকে নিশ্চয় বুজি পালে তো আজিৰ ভিডিওটো এখিনি আছিল যদি মোৰ ভিডিওটো চাই ভাল পালে তেনেহলে মোৰ ভিডিওটো লাইক কৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভাল ভিডিও মই আপোনালোকৰ কাৰণে সদায় লৈ আহিম ধন্যবাদ